লখিমপুৰত বিপণী উদ্বোধনত জুবিন গাৰ্গ উদ্বোধনৰ পিছতে নাগৰিকত্বৰ বিৰুদ্ধে মন্তব্য জুবিন গাৰ্গৰ অধিক ব্যস্ততাৰ মাজতে সোমবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হয় হাৰ্টথ্ৰব জুবিন গাৰ্গ পিছে এবাৰ সংগীতানুষ্ঠান নহয় লখিমপুৰ চহৰৰ মাজমজিয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে পুখৰাজ নামৰ এখন মোবাইল ফোনৰ বিপণী শিল্পীগৰাকীক পাই হেতা ওপৰা লগালে অনুৰাগীসকলে ইফালে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গেও বিৰোধিতা কৰিলে নাগৰিকত্বৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে পূৰ্বৰ স্থিতিত অটল থকাৰ কথা জনাই শিল্পীগৰাকীয়ে আমি অলৰেডি কৈছে আমি প্ৰতিবাদো সন্তুষ্ট কৰিছোঁ সেই বস্তুটো সেই অব্যাহত থাকিব আমাৰ একেলগে আছোঁ ইয়াতে তেওঁলোকে ভাবিবলৈ বাধ্য হ'ব লাগিব লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদ VNS নিউজ।